ককাই হিচাপে যদি কথাকেইটা নকওঁ হয়তো মোৰ ক'ৰবাত নহয় ক'ৰবাত বেয়া লাগিব। আজি যিটো ইমান সুন্দৰ এটা অনুষ্ঠান, মোৰ দুটা কথা ক'বলৈ মন গৈছে। কাৰণ যিহেতু সেই কথাকেইটা যদি মই নকওঁ মোৰ হয়তো বেয়া লাগিব, আৰু যিহেতু আমাৰ কণ কণ ভণ্টিসকলে মোৰ ওচৰলৈ গৈ ফটো তুলিবলৈ গৈছে, সেই যিটো মৰম আৰু যিকণ শ্ৰদ্ধা দিছে, গতিকে এজন ককাই হিচাপে যদি কথাকেইটা নকওঁ হয়তো মোৰ ক'ৰবাত নহয় ক'ৰবাত বেয়া লাগিব। গতিকে তোমালোকে আজি কোনোবাই আমাৰ সন্মানিত হৈছা, কোনোবাই হোৱা নাই, কিন্তু দুখ কৰাৰ কোনো প্ৰয়োজন নাই। আৰু কেতিয়াও তোমালোকে নিজকে কাৰো লগত কম্পেয়াৰ নকৰিবা। প্ৰত্যেকজন মানুহ স্বকীয়, প্ৰত্যেকজন মানুহ সোণেৰে নিৰ্মাণ কৰা। গতিকে কেতিয়াও কাৰো লগত কেতিয়াও কম্পেয়াৰ নকৰিবা। নিজে যিটো ভাল পোৱা, নিজে যি বনিব বিচাৰিছা সেইটো বনা। কাৰোবাৰ প্ৰেছাৰত কেতিয়াও বনিব নালাগে। কাৰণ তোমালোকে আমাৰ ভৱিষ্যত। অসমৰ 3,35,00,000 মানুহৰ তোমালোক নৱপ্ৰজন্মৰ আমাৰ অসমৰ ভৱিষ্যত। তোমালোকে আমাৰ অসমখন আগুৱাই নিব লাগিব। সেই গতিকে কেতিয়াও কাৰো লগত কম্পেয়াৰ নকৰিবা। কোনোবাই যদি কয় তইতো নোৱাৰ, হয়তো তোমাৰ সেইটো গুণ নহ'ব পাৰে, তোমাৰ এটা বেলেগ গুণ হ'ব পাৰে। গতিকে কেতিয়াও কোনো মানুহ কাৰো লগত কম্পেয়াৰ নহয়। সেই কথাটো মনত ৰাখি সদায় আগুৱাই যোৱা। আৰু আমিবোৰ সদায় আছোঁ, আমাৰ সদৌ অসম দেউৰী ছাত্ৰ সন্থা আছে প্ৰতিটো খোজত। গতিকে আৰু জীৱনৰ হিচাপ নিকাচ সদায় 60 বছৰ পিছত হয়। কাৰণ আজিকালি হৈ গ'ল আমাৰ প্ৰতিযোগিতাৰ যুগ। গতিকে এই প্ৰতিযোগিতাৰ যুগত কেতিয়াও মন ভাঙি নিদিবা যে মই পৰা নাই বা কিয় পৰা নাই। জীৱনৰ হিচাপ নিকাচ সদায় 60 বছৰ পিছত হয়। যিহেতু আমাৰ কোম্পানী এটাই এজন মানুহক ৰিটায়াৰমেণ্ট দিয়ে, মানুহজনে আৰাম কৰক, 60টা বছৰ তেখেতে এটা কোম্পানীক শ্ৰম দিলে। সেয়েহে আমাৰ জীৱনো একেটাই কথা, কিন্তু কেতিয়াও কাৰো লগত কম্পেয়াৰ নকৰিবা। গতিকে পুনৰবাৰ তোমালোকৰ আগন্তুক ভৱিষ্যত কামনা কৰিছোঁ।